শিক্ষকতা হৈছে এনে এক বৃত্তি যি বৃত্তিৰ দ্বাৰা মানুহক মানৱ সম্পদলৈ ৰূপান্তৰিত কৰা হয়। বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় যি বিদ্যালয়ে ইতিমধ্যে মহাৰজত জয়ন্তী অতিক্ৰম কৰিছে। এই বিদ্যালয়ৰে অতিকৈ শ্ৰদ্ধাৰ ৰশ্মিৰেখা বাইদেউ ইতিমধ্যে বিদায় অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। এই বিদায় অনুষ্ঠানৰ স্মৃতিৰ পটত সজীৱ হৈ থাকিবলৈ কিছু দৃশ্যাংশ সাঁচি ৰাখিলোঁ। অতি শ্ৰদ্ধাৰ ৰশ্মি বাইদেউ আছিল কৰ্মনিষ্ঠা, সুশাসন, কৰ্তব্যপৰায়ণতা, সততাই সকলোকে আকৰ্ষণ কৰিব পৰা এগৰাকী ব্যক্তি। জীৱনবোধৰ জ্ঞান দিয়া সুকৰ্মৰ উপমা বাইদেউ নিজেই আছিল। শিক্ষকতাৰ দৰে মহান বৃত্তিত বাইদেৱে জীৱনটো উদযাপন কৰিছিল। নিজৰ লগতে দুটিকৈ সুসন্তানক সুযোগ্য কৰি তুলিছিল। এয়া হৈছে বিদায় অনুষ্ঠানৰ কিছু আৰম্ভণি দৃশ্যাংশ। সহকৰ্মীসকল আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই সভাস্থলী উপলক্ষ আমাৰ মৰমৰ শ্ৰীযুতা ৰশ্মিৰেখা বাইদেউৰ আজি আনুষ্ঠানিক কৰ্মজীৱনৰ সামৰণি কৰিছে। এই প্ৰাৰ্থী ৰশ্মিৰেখা বাইদেউলৈ সম্বৰ্ধনা জ্ঞাপন। এই অনুষ্ঠানটি প্ৰথমতে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ পূৰ্ণিমা শইকীয়া ছাৰে বাইদেউ সম্বৰ্ধনা জ্ঞাপন কৰিব। সম্বৰ্ধনা জ্ঞাপন কৰিছিল। ইয়াৰ পাছতে বিদ্যালয়ৰ পৰা সম্বৰ্ধনা জনাব বিদ্যালয়ৰ উপাধ্যক্ষ মহোদয় তথা ইয়াৰ পাছত অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী তথা ৰশ্মিৰেখা বাইদেউৰ সুযোগ্য স্বামী গোলাম শইকীয়া এখন গামোচাৰ সম্বৰ্ধনা জনাব বিদ্যালয়ৰ শিক্ষয়িত্ৰী পাৰিজাত চুতীয়া বাইদেৱে। লগতে এখন চেলেং চাদৰেৰে সম্বৰ্ধনা জনাব বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী সংগীতা শইকীয়া বাইদেৱে। ইয়াৰ পাছতে সম্বৰ্ধনা জ্ঞাপন কৰিব ৰশ্মিৰেখা বাইদেউৰ সুযোগ্য কন্যা বিপাশা শইকীয়া। সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী কৰবী ভূঞাই। এতিয়া বাইদেউক এটি গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিদ্যালয়ৰ শিক্ষয়িত্ৰী শেৱালী বৰুৱাই। আৰু এটি সম্বৰ্ধনা টোপোলাৰে টোপোলা বাইদেউলৈ আগবঢ়াইছে বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী জ্যোৎস্না সিংহদেৱাই। এখন বাইদেউলৈ শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা এটি সামান্য উপহাৰ আগবঢ়াইছে কাপোৰৰ সাজ পোছাকৰ। এয়া বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী সংগীতা শইকীয়া বাইদেৱে।
সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে স্থগিত ৰাখিছোঁ আৰু যদি কোনোবা আছে আৰু কোনোবা ব্যক্তিগত হিচাপে ছাত্ৰ একতা সভাৰ সম্পাদকে এখন সম্বৰ্ধনা পত্ৰ বাইদেউলৈ আগবঢ়াইছে আৰু সম্বৰ্ধনা পত্ৰখন তেওঁ পাঠ কৰিছে। নমস্কাৰ, মই শ্ৰদ্ধাৰ বাইদেউলৈ আমাৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা এখনি সম্বৰ্ধনা পত্ৰ বনোৱা উপভোগ হৈছোঁ। ধন্যবাদ। এইদৰে বাইদেউৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান চলি থাকিলে আমি এই বাটে গুচি যাম, পাছে পাছে গুচি যাব সোঁৱৰণিৰ দীঘল চাহ। বিদায় বুলি কেনেকৈ কওঁ, কোনে কাক বিদায় জনাব পাৰে, বুকুত খোদিত হ'ল যাৰ সঠিক ঠিকনা। আনুষ্ঠানিক বিদায়ৰ পিছত বাইদেৱে নিজৰ মন্তব্য ৰাখিলে এইদৰে। কৰিছিলোঁ, মই নিজে ভাল পাইছিলোঁ স্কুলখন পৰিপাটি হৈ থাকিলে। তোমালোকো ঠিক তেনেধৰণে পৰিপাটি হৈ আহিলে বা নিয়মানুৱৰ্তিতা হৈ চলিলে মই খুব ভাল পাইছিলোঁ। কিন্তু তোমালোকে যদি থাকে নামানা, তেতিয়া মই তোমালোকক অনুশাসন কৰিছিলোঁ, তোমালোকৰ দুআষাৰ টানকে কৈছিলোঁ, তোমালোকে মোক হয়তো বেয়াও পাইছিলা, কিন্তু মই তোমালোকক কোনোদিন বেয়া পাই পোৱা নাছিলোঁ। তোমালোক যাতে ভৱিষ্যতে তোমালোকে যে এজন সৎ নাগৰিক হোৱা, সদায় মই চেষ্টা কৰিছিলোঁ। মোৰ নিজৰ ল'ৰা ছোৱালী যেনেকৈ মই সদায় চেষ্টা কৰিছিলোঁ যেনেকৈ এইদৰে দিনজোৰা কাৰ্যসূচীৰে ৰশ্মি বাইদেউৰ বিদায় সভা কাৰ্যসূচী সম্পন্ন হৈছিলে। সভাৰ শেষত আমি সকলোৱে প্ৰীতিভোজ গ্ৰহণ কৰি বাইদেউৰ লগত স্মৃতিৰ পটত সেউজীয়া কৰি ৰাখিবৰ কাৰণে বহু সংখ্যক ফটো উঠিলোঁ। লগতে বাইদেউৰ লগত পাৰ হৈ যোৱা সময়ৰ বিভিন্ন ধৰণৰ কথাৰ আদান প্ৰদান কৰিলোঁ। সময় বাগৰি যায়, ৰৈ যায় স্মৃতিৰ পটত সেউজীয়া আবিৰ সনা নৱ উদ্দীপনাৰ কথাবোৰ। বাইদেউৰ লগত ব্যক্তিগতভাৱে মোৰ সম্পৰ্ক অতি মধুৰ। প্ৰায় 2 বছৰ সময় বাইদেউৰ লগত কটোৱা প্ৰতিটো মুহূৰ্ত মনত পৰিব। বিভিন্ন অনুষ্ঠানৰ অংশীদাৰ লগতে পিকনিকত যোৱা সেই মধুৰ সময়খিনি স্মৃতিৰ পটত ভাহি থাকিব। মুঠি মাৰি ৰাখিব পৰাহেঁতেন সেই সেউজীয়া দিনবোৰ, যিবোৰ দিনত সজীৱ হৈ আছিল স্মৃতিৰ বৰপেৰাটো। প্ৰতিটো কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ সাহস প্ৰদান কৰিছিল। বাইদেউ আছিল জ্যেষ্ঠ শিক্ষয়িত্ৰী, সেইকাৰণে প্ৰতিটো কথা বিনা দ্বিধাই বাইদেউৰ আগত প্ৰকাশ কৰিব পাৰিছিলোঁ। প্ৰান্তত অনাগত ভৱিষ্যতৰ দিনবোৰ বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আশা ৰাখিছোঁ অৱসৰকালীন সময়খিনি অতি মধুৰ হৈ পৰক। আকৌ লগ পোৱাৰ আশাৰে বাইদেউ ভালে থাকক, আশীৰ্বাদ কৰিব আমাক আগুৱাই যাবলৈ।